la 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 এতিয়াহে শান্তি পাই হাগি আহিলো হগা আৰু মুটা সমান শান্তি নাই দেই এতিয়া শিয়ালৰ মাংস খাবলৈ একেবাৰে পেট খালী হৈ গ'ল গজনতে মাৰিলে নে নাই নে জানো শিয়ালটো এটি মাৰি পেলাই আকৌ ক'ৰবাত দি দিবও পাৰে সোনকালে যাবলগীয়া হ'লে সিহঁতৰ ওচৰলৈ মই নথকা সুযোগতে মাৰি বেলেগক বেছি দিব সিহঁতি ভাল বস্তু নহয় পতি সেইটো শিয়াল দেখোন খাটাং আজি মৰিলো আৰু মই যা সেইটোৱে মোৰ ফালেকে আহি আছে মোকে এইটোৱে খাবই এতিয়া ए मामुनी मेरा ख्याल से भागने का 20 साल का तजुर्बा नहीं है ये भाग रे भागो গজেন এই হাথিয়াৰ লৈ আহিলো এতিয়া কামখিনি কৰিব লাগে পটাপট 4টা বাজিলে নহয় 6টা বজাৰ ৰাতি হ'বই আৰু অকমান টাইমহে আছে তাকেহে পটাপট কামখিনি কৰিব লাগে ৰত হাথিয়াৰখিনি কলে আনচোন মই হেৰিয়কে মেহেঙাকে পুতুকনকে মাতি দিওঁ গোটেইকেইটাই লাগি কামকেইটা কৰোঁ সিহঁতি আকৌ তেতিয়া পৰাই গছে উঠি পেলাই আম কঁঠাল বিচাৰি খাই ফুৰিছে তই বস্তুখিনি ইয়ালৈ আন মই সিহঁতক মাতি লৈ আহোঁ আৰু ধনিয়াম বোৱা ক'ত গ'ল জানো তাক দেখা নাই গ'লগে নেকি ঘৰলৈ যাবগে পাই গ'লগে চাগে ভোক লগা দেখি যোৱাবাৰ ভালে হৈছে দেই নহ'লে শিয়ালৰ মাংস খাওঁ কৰি মাথাটো একদম গৰম গৈ আছে ডাঙৰ মানুহ কেনে অকণো বেয়াকৈ কিবা এটা ক'বও নোৱাৰো হ'লেও একদম খং উঠি যায় হ'ব তই বস্তুখিনি আন মই যাওঁ ৱাও কি মজা দেই এজোপা গছত বহি বহুত ভাল লাগিছে সঁচাকৈ দেই পুতুকন একদম বিৰাট মজা লাগিছে এবাৰ খানা চানা খাবলৈ পিকনিক ইয়ালৈকে আহিম নেকি একদম আম কঁঠাল আপেল জামু লেটেকু যিমান যি আছে চব ইয়াতে আছে এইকণতে একদম বহি খাব লাগে মোক যে একেবাৰে ভোক গুচিয়ে গ'ল আৰু ধুনীয়া একদম ঠাণ্ডা হাৱা মাৰি আছে ইমান ৰ'দ দি আছে যদি এতিয়া ঘৰত থাকিব পাৰিলোহেঁতেন নেকি একদম কুলাৰ ফেনৰ তলত নাথাকিলে এতিয়া থাকিবই নোৱাৰিলোহেঁতেন এইবাৰ খানা খাবলৈ ইয়াতে আহিব লাগিব ইমানবিলাক আম কঁঠাল লেটেকু আপেল জামু চব লাগি আছে এইবিলাক হেৰিহঁতলৈ গজেন্দাহঁতলৈ ভৰালি মই এইকণতে খোৱাহি এটা ভগা খোৱাহি এটা পৰিছিলে সেইটোতে ভৰালো এতিয়া নাযাওঁ অকণমান দেৰিকৈ যাম মেহেঙা পুতুকন গছত পৰা নামা ফান পাতিব হ'ল ভোলাই চব বস্তু আনি ৰেডি কৰি থৈছে সোনকালে নামি হা এই গধূলা হোৱাৰ আগতে ফানখন পাতি দিওঁগে কাম কৰিব হৈ গ'ল নি আমি আকৌ ভাবিছিলোঁ এতিয়া ইয়াত অকণমান টাইম থাকিম বুলিহে এইবিলাক ফল মূল ইমান আছে গছে উঠি একদম ঠাণ্ডা হাৱা মাৰি আছে মজা লাগিছে ইয়াত থাকিম বুলি ভাবিছিলোঁ তেতিয়াহ'লে যাবই লাগিব পুতুকন নাম তোৰ ফালৰ পৰা ফাৰ্ষ্ট নামিব লাগিব এইফালে জঁপিয়াব নাই অ'কে ৰ'ব নামি আছোঁ গজেনে তাত কেম্পত খাবলৈ এইবিলাক ফল মূলবিলাক ভৰাই দিছোঁ অলপ খৰাহি তাতে খৰাহি ক'ত পালা আকৌ এই জংঘলৰ মাজত এইকণতে পৰি আছিলে তাৰপিছত মই দেখিলোঁ খৰাহি এইকেইটাতে উঠাই লোৱা দুইটাই ভালে কৰিলা দিয়া এই ৰাতিপুৱাই ভাত খাই অহা নহয় ভোকো লাগিছে এইখিনিকে নি খাই লওঁগৈ ললিত দা আৰু বুবুল দাই কৈছিলে এই বস্তু খানা চানা লৈ আহিম বুলি মই বোলে এতিয়া আনিব নালাগে ৰাতি আনিলে আনিব বুলি ক'লোঁ ব'লা এতিয়া হেৰিয়ে ভোলাই বস্তুবিলাক আনি ৰেডি কৰি আছে ব'লা গোটেইকেইটা লাগি পটাপট বনাওঁগৈ গধূলা হোৱাৰ আগতে ব'লক আমাৰ প্লেনটো কি হ'ব তোমালোকে শুনি লোৱা আমি এইকণতে ভোলাই আনিছে মুৰ্গী এটা আনিছে ব্ৰইলাৰটো এই গছৰ যোনডাল মোৰ ওপৰত থকা গছডালৰ তলত ব্ৰইলাৰটোৰ খুটি মাৰি ধুনীয়াকৈ বান্ধি থৈ দিম আৰু এই গছডালৰ ওপৰত মস্ত বল্ডাৰ নহ'লে একদম ডাঙৰ শিল আনিম গোটেইকেইটা আনি লৈ পেলাই ইয়াত ৰছী সৈতে বান্ধি থ'ম মই ওপৰত উঠি থাকিম যেতিয়াই শিয়ালটোৱে হেৰিটো খাবহি নক মুৰ্গীটো খোৱাৰ লগে লগে সেইডাল মই পেলাই দিম একে চাতে চফা এই মজা আইডিয়া গজেন্দা একদম বঢ়িয়া হ'ব কিন্তু এই শিয়ালটোৱে গম পাব জানো এইকণত কিবা ব্ৰইলাৰ দিম বুলি আমি এই শিয়াললৈ টেনশ্যন নল'বা শিয়ালে শুঙি আহি যাব এতিয়া তোমালোকে চবেই নিজৰ কামত লাগি যোৱা হে ভগৱান মোক ইয়াৰ পৰা কিবা এটা কৰি নিয়া ৰাতি হৈ গ'ল মই এতিয়া শিয়ালৰ ভয়ত গজেনহঁতৰ ওচৰলৈ যাবই নোৱাৰা হ'লো খাটাং আজি মৰিলো হয়তো খুব বাঘ আহিছে হে ভগৱান বচোৱাও কৃষ্ণ দেই বাচিলো দেই এতিয়া পটককেনে গজেনহঁতৰ ওচৰলৈ যোৱা ভাল দেই নহ'লে মই ইয়াতে ফচি মৰিব লাগিব আজি ঐ গজেন শিয়াল নহয় বাঘ এটা আছে
আপুনি আহি নাথাকিব, আপুনি আঁতৰি যাওক। শিয়াল মৰাৰ আগতে আপুনি মৰিব। এই বল্ডাৰটোৰ তলত আছে দেখিছে নাই? শিয়ালটো আহি আছে, আপুনি আঁতৰি দিয়ক, আঁতৰি দিয়ক। পেলাওক গজেন্দা, পেলাওক। এই মাছ আচাংকালে